মহিলা বিশ্বকাপ ক্ৰিকেটৰ জয়ী টিমৰ সদস্য উমা চেত্ৰীক আদৰিবলৈ কোনো চৰকাৰী মন্ত্ৰী বা আমোলা এয়াৰপোৰ্টত যোৱা নাই। তাক লৈ সৰব হৈ পৰিছে বিৰোধী দল। আজি চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই উভতি ধৰিলে লুৰিণজ্যোতি গগৈ, অখিল গগৈ আৰু গৌৰৱ গগৈ। তেওঁ কৈছে আমি বাৰু নগ'লোঁ, কিন্তু আপোনালোকে কিয় নগ'ল? মন্ত্ৰী পীযুষক প্ৰত্যুত্তৰ দি লুৰিণজ্যোতিয়ে ক'লে যে সেইদিনালৈ অসম জাতীয় পৰিষদক আপুনি ক্লাব বুলি তাচ্ছিল্য কৰিছিল, এতিয়া আপুনি আমাক ৰাজনৈতিক দল বুলি কোৱা আৰম্ভ কৰি দিলে। সেয়াই সময়। এতিয়া আহোঁ উমা চেত্ৰীৰ আদৰণি বিষয়টো লৈ। তাৰ পূৰ্বে আমাৰ কিছু মুকলি প্ৰশ্ন আছে। চৰকাৰখন কাৰ? মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বৰ্তমানৰ BCCIৰ সচিব কোন? এছিয়াৰ সভাপতিগৰাকী অসম জাতীয় পৰিষদৰ নেকি? বিশ্বজয় কৰি অহা অসম গৌৰৱ খেলুৱৈয়ে অসমত পদাৰ্পণ কৰা কথা আমাৰ দৰে সাধাৰণ মানুহ বা দল সংগঠনে ৰাইজক জনাব লাগে নে BCCI ACCA? সকলোতে কেৱল SOPৰ কথা কোৱাসকলে উমা চেত্ৰীৰ আদৰণিৰ ক্ষেত্ৰত একো SOP কিয় নুলিয়ালে? আমাৰ নিচিনা ৰাজনৈতিক দল উমা চেত্ৰীৰ আগমনৰ কথা সংবাদ মাধ্যমত গম পাই আজি পুৱাতেহে তেওঁৰ ঘৰলৈ গৈ তেওঁক আদৰণি জনাই আহিছে। 3টা লিংক দিছোঁ, সময় হ'লে চাবচোন।